কলাজত অভিনয় কৰিবলৈ যাওঁতে মোৰ বহুতো বেছি অভিজ্ঞতা হৈছিলে। তেতিয়া বহুত বেছিয়ে মোৰ ভয় লাগিছিলে। তেখেতলোকে মোক গৃহকৰ্ম কৰিবলৈ দিছিলে। চুলিখিনি মানে চিল্কি হ'ব নালাগিব, চুলিখিনি ৰাফ কৰিবলৈ খাৰ চাবোনেৰে মোক চুলি ধুব দিছিলে আৰু চেণ্ডেল পিন্ধিব দিয়া নাছিলে। চেণ্ডেল ঘৰত পিন্ধি থাকিবলৈ মানা কৰিছিলে। যিমানখিনি পাৰোঁ তথাপিও মই সিমানখিনি কৰিব পাৰিছোঁ নে নেপাৰিছোঁ তেওঁলোকে সেইটো বিচাৰ কৰিব। তাৰোপৰি তেখেতলোকে বহুত বেছি মানে কিছু সংখ্যক মানুহে মানে চিগাৰেট খাইছিলে। তো মই মানে সৰুৰ পৰা জানিছিলোঁ যে চিগাৰেট খোৱা মানুহবিলাক বেয়া মানুহ, যে তেওঁলোক কেনেকুৱা হ'ব, মানুহখিনি বেয়া হ'ব নেকি, মানুহখিনি ভাল নহ'ব নেকি, যিহেতু গুৱাহাটীৰ পৰা আহিছে। নানা ধৰণৰ প্ৰশ্ন হৈছিল। তথাপিও তাৰ মাজত ভয়ৰ মাজতো মই সেই চিনেমাখন কৰিবলৈ গৈছিলোঁ। যিহেতু মই চিনেমাখন কৰিবলৈ সুযোগ পোৱাৰ বাবে বহুত বেছিয়ে মোৰ মনটো ভাল লাগি আছিলে, তথাপিও মই কৰিবলৈ গৈছিলোঁ।